নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল, মোৰো ভাল। মই বৰ্ণালীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখুৱাম, চাই থাকিব সকলোৱে। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব আৰু অকণমান আগুৱাই যাবলৈ সকলোৱে ছাপোৰ্ট কৰিব। মই ৰাতিপুৱা এতিয়া কুন্দুলি ভাজি আছোঁ। কুন্দুলি আৰু বেঙেনা আলু এনেকৈ কৰি ভাজিছোঁ। ডিম ফ্ৰাই কৰি থৈ দিছোঁ। এয়া মই পঁইতা ভাত খাব লৈছোঁ। এয়া ভাত লৈ লৈছোঁ আৰু এইফালে ডিম, কুন্দুলি, বেঙেনা ভাজি, আদা, পিঁয়াজ, জলকীয়া লৈ লৈছোঁ। এইটো ভোট জলকীয়া অকণমান লৈ লৈছোঁ। এতিয়া খাই লওঁ ভাতকেইটা, আপোনালোককো দেখুৱালোঁ অকণমান, আৰু নেমু অকণমান লৈ লৈছোঁ। এতিয়া ছোৱালীজনী আনিলোগৈ, এয়া আহি আছোঁ এতিয়া। এয়া তাই কি চেওঁ আহিছে চাচোন, ছোৱালীজনী ক'ত বহি আছে। সোনকালে আহা, সোনকালে আহা। এইফালে আকৌ একেবাৰে আহি পালোহি এইবাৰ মিঠৈ বনোৱা জেগাত। আমাৰ খুৰীহঁতে গোটেইখিনি লগ লাগি আমি মিঠৈ বনাইছোঁ। এয়া আমাৰ কাটপাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানলৈ আমি মিঠৈ দিব লাগিব। আমাৰ ভকত অভ্যৰ্থনাৰ কাৰণে আমাৰ পাল পৰিছে। এয়া চাওকচোন, ধুনীয়াকৈ খুৰীহঁতে মিঠৈ বনাবৰ বাবে ৰেডি কৰি আছে। এয়া গুৰখিনি পগাই হ'ল, তাৰপৰা পিঠাগুড়ি দি আছে, আৰু এয়া গুৰখিনি আমি ধুনীয়াকৈ মিহল কৰি এয়া মিঠৈ বনোৱাত আৰম্ভ কৰি দিলোঁ। এয়া বাইদেউসকল আছে আৰু খুৰীহঁতো আছে। এয়া লগে ভাগে সকলোৱে মিলি বনালোঁ। এয়া চাওকচোন, কি ধুনীয়াকৈ সুন্দৰকৈ আমি বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওক, এয়া বনাই হৈ গ'ল। আমি মুঠতে 850মান মিঠৈ বনালোঁ। এয়া চাওকচোন, আৰু মিঠৈ বনোৱা হোৱাৰ পাছত আমি আৰু বনাবলৈ আছে। চাহ খালোঁ মাজতে, এয়া চাহ দিলে খুৰীয়ে। এয়া চাওক, এয়া বাইদেউগৰাকী আহিছে, একদম বান্দাত বহি আছিলে, তেওঁ আহিছে। ৰ'বা ময়ো ভিডিঅ'ত উঠোঁ বুলি। এয়া চাওক, লগতে ময়ো নিজকো এপাক দেখুৱাই দিলোঁ। এয়া চাওকচোন, আৰু একেবাৰে শেষত আমাৰ মিঠৈ গনি আছে, কিমান বনালোঁ। একেবাৰে কিমান 850 ক'লোৱেই নহয়, 850মান হ'ল। এয়া চাওক, এয়া মই ধুনীয়াকৈ এবাৰ খুৰীহঁতক বাইদেউহঁতক দেখুৱাই দিলোঁ। মই নিজেও ওলালোঁ আৰু মিঠৈ বনাই কৰি এবাৰ ঘৰলৈ আহিলোঁ। ঘৰত আহি পোৱালিকেইটা খেলি আছে। মই বোলো ৰহ, এইটো গছৰ ওপৰত ফল, ফলৰ ওপৰত গছ, কি বাৰু কচোন? অঁ, অসমীয়াত কি কয় পাইনাপলক? অঁ, হাবিত কাঁহে ওলাই নাহে। তাৰপাছত তহঁতি কচোন বাৰু, কিবা এটা হাতৰ তহঁতি কি মনত আছে? মানে কি? এতিয়া ঘৰ আহি পালোহি মিঠৈ বনাই আহি, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহাসকলে। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়া বাই বাই, ধন্যবাদ।